হাই ফ্ৰেণ্ডছ, যিহেতু মই আজি মেডিকেল যোৱা কথা আছিল, তো মেডিকেল মই নগ'লোঁ। ঘৰতে আজি মোৰ আঙুলি অপাৰেশ্যন কৰিলোঁ আৰু এতিয়া মই যাই আছোঁ টেবলেট আনিবা। আঙুলিটো অলপ বিষ হয়, অসুবিধা হয়। আহিলোঁ যাওঁ বাইকত যাই কিনে টেবলেটটো লৈ আহোঁ। তাৰপিছত আমাৰ কি হয় ড্ৰাইভাৰৰ গাড়ী চলালে কি হয়, অসুবিধা হৈছে। গাড়ী চলালে বোলে মোৰ লৈ আহোঁ, লৈ আহি কিনে কি হয় চাই লওঁ, যাই লওঁ লওঁ। এইখন হ'ল মোৰ ভৰিখন আগতে এনেকুৱা আছিল। ইয়াত যোনডাল এইডাল লাগি আছে সেইডাল আজি ওলাম। ডাক্তৰত যাব ওলাই কিনে ঘৰতে উলিয়াই দিলোঁ। চাওক কিদৰে ওলালোঁ। A few moments later. ফুচকি এই ফুচকিৰ ভৰিত কিবা আঙুলিত নখ সোমাইছে। লাঠি সোমাইছে এডাল, এইডাল এইডাল ওলোৱা হ'ব এতিয়া। এইডাল পক্ষী খুশি না এই ফুচকি ওই তল মুয়া হয়ে যাচ্ছে, টানবা এরিয়া তলত দিকে আইছি। আমি চাই লওঁ আছো 100 কি হয় মাথা ঘুরাবো আঙুলি টান খাইছে। পইছোঁ অলপ, এতিয়াহে অলপ পইছোঁ দিছোঁ। এই ভিতৰত মানুহ আহিছে দেখা নাই। এই ফুচকি এইটো ফুচকি ভিডিঅ' চিনে গম নাপায় না। এই প্লাছডালতে নহ'ব এই চাগে। ফুচকি আনি মুচিলো পক্ষী এই ভাজ থাকিলে কাপোৰ এখন লৈ কাপোৰ এখন দিয়ে। মোৰ এটা টেনশ্যন হৈছিল, সেই টেনশ্যনটো হ'ল আঙুলিৰ তুমুৰ অপাৰেশ্যন। তো হৈ গ'ল, ঘৰতে হৈ গ'ল। আমাৰ এনেকুৱা এটা মানে ধৰ মানুহ আছে, আমাৰ কেইটামান আমাৰ চলি টাকা এটা আছে। আমি তিনিটা মানে লগ লাগি উলিয়াই দিলোঁ। এইডাল হয় সেইডাল, এইডাল মোৰ আঙুলিটোৰ ভিতৰত সোমাই আহিছিল। বহুত টেনশ্যন। এতিয়া ভাল হ'ল, কিন্তু অলপ বিষটো আছে। বিষটো ভাল হ'লে হৈ গ'ল আৰু বাকী টেনশ্যন নাই। হা এতিয়া ক্লিয়াৰ নাই মানে কি ক'ব আৰু। মেডিকেল পঢ়ি আছিল, মেডিকেল ষ্টুডেণ্ট আমাৰ এতিয়া তিনিটামান লগ হৈ কিনে এতিয়া আৰু টেনশ্যন নাই আৰু বিন্দাছ। এডাল উলিয়াই দিলা বা কম দীঘল হয় এডাল ক্লিয়াৰ হৈ গ'ল। এতিয়া মই বেজাৰত যাই আছোঁ, এইডাল বেজাৰত এতিয়া বেজাৰা পাই গ'লোঁ। এইখন হ'ল বেজাৰা। ইয়াৰ এই ৰাইট চাইডে আছে কেটু জিমৰ তলত এখন ফাৰ্মাচী, সেইখনত যাম। এইখন পালোঁ। আমি এতিয়া ফাৰ্মাচীৰ পৰা টেবলেট লৈ আহিলোঁ। তো টেবলেটটো মই দেখাই আছোঁ, ৰ'ব। মোৰ পকেটত মই সোমাই লৈছিলোঁ আৰু মই ওলাই আছোঁ, 1 মিনিট ৰ'ব। এইটো হ'ল টেবলেটটোৰ নাম হ'ল
লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু যোনবোৰ নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব এতিয়া বাই বাই